বিধায়কৰ বিৰুদ্ধে উত্তেজিত জনতা। গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি হুমকাৰ প্ৰদান। কাৰণ প্ৰতিশ্ৰুতি দি পাহৰি গৈছে প্ৰতিশ্ৰুতি। এই কথা আমাৰ নহয়, কথা ভুক্তভোগী জনতাৰ, যাৰ বাবে ৰাজপথৰ মাজত বিধায়কৰ বিৰুদ্ধে মুৰ্দাবাদ শ্লোগান। বিধায়কজন হৈছে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী। পিছে বিধায়কজনৰ বিৰুদ্ধে কিয় উত্তেজিত হৈছে সাধাৰণ জনতা? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আজি আমি ৩ নং ধৰ্মপুৰ আৰু ৪ নং ধৰ্মপুৰৰ যি সংযোগী পথ আছে, যিটো পথেৰে আমি দৈনিক ২০০০ মানুহ অহা যোৱা কৰিবলগীয়া হয়, এই ৰাস্তাটো বিগত দিনৰ পৰা আমি ৪-৫ বাৰ আমাৰ গাঁৱৰ স্থানীয় মানুহে বিধায়কক ঘৰত গৈ পিনি দাবী কৰিছে এই ৰাস্তাটো অতি সোনকালে হ'ব লাগে। অন্যথা আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনত মামুন ইমদাদুল হক চৌধুৰীৰ পৰা আৰম্ভ কৰি কোনো জনপ্ৰতিনিধিক আমি ৩ নম্বৰ ধৰ্মপুৰ এই গাঁৱত আমি সোমোৱাটো নিষিদ্ধ দাবী কৰিম। স্বাধীনতাৰ পিছৰে পৰা উন্নয়নৰ মুখ নেদেখা এখন গাঁৱৰ পথ এয়া। এয়া হৈছে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত পাভগাঁও পঞ্চায়ত আৰু যুৱনগৰ গাঁও পঞ্চায়তৰ মাজমজিয়াত থকা ৩ নম্বৰ ধৰ্মপুৰৰ পৰা ৪ নম্বৰ ধৰ্মপুৰ গাঁৱলৈ সংযোগী হোৱা এই পথ, যিটো পথেদি নিতৌ হাজাৰ হাজাৰ জনতাকে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে। ৰাইজৰ অভিযোগ অনুযায়ী এই বিধায়কজনে নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰাই এই পথটি মেৰামতি কৰি দিব বুলি ৰাইজক বহুবাৰ আশ্বাস প্ৰদান কৰি আহিছিল, যাৰ বাবে বিধায়কজনৰ কথাৰ ওপৰত ভিত্তি কৰি গাঁৱৰ ৰাইজে পঞ্চায়তৰ কাষ চপাৰ পৰা বিৰত আছিল। আৰু এতিয়া বিধায়কজনৰ কাৰ্যকাল শেষ হ'বলৈ বেছি দিন নাই। কিন্তু এতিয়ালৈকে বিধায়কজনে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে পথ মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত উপায়বিহীন হৈ উত্তেজিত ৰাইজে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে বিধায়কজনক অনতি পলমে এই পথটি মেৰামতি কৰিবলৈ আহ্বান জনায়। ক'বলৈ নাই, আমি কি ক'ম, এই ৰাস্তাখিনি লৈ আমাৰ বিধায়কে চাই গ'ল, ভোটৰ সময়ত আহিলে দেখিলে ক'লে আমাৰ ৰাস্তা বনাই দিব, এতিয়া কাৰ্যকাল তাৰ খতমেই হ'ল, কিন্তু আমাৰ এই ৰাস্তাখনৰ একো হোৱা নাই। আমাৰ ৰাস্তাখন এনেকুৱা হৈছে, এতিয়া এটা বেমাৰী যে লৈ যাম বা এটা চাইকেল যাব, এইটো অৱস্থা নাই একদম, মানে আৰু ৰাস্তাৰ কথা ক'বলৈ নাই। আজি কিমান দিন হ'ল আমাৰ এই ৩ নম্বৰ ৪ নম্বৰ ৰাস্তাটো হোৱা নাই। এইটোৰ কাৰণে আমি আপোনালোকক দাবী জনাইছোঁ যে এই ৰাস্তাখন সোনকালে ব্যৱস্থা কৰে যেন।